নমস্কাৰ। প্ৰথমে হোমেন বৰগোহাঁই ছাৰলৈ কৃতজ্ঞতা জনাইছোঁ। হোমেন বৰগোহাঁই ছাৰৰ জন্ম হৈছিলে 1932 চনৰ 7 ডিচেম্বৰ তাৰিখে লখিমপুৰ জিলাৰ ঢকুৱাখানাত আৰু ছাৰৰ মৃত্যু হৈছিলে 2021 বৰ্ষৰ 12 মে তাৰিখে আৰু ছাৰ মৃত্যু হৈছিলে COVID-19ত আৰু মৃত্যুৰ সময়ত ছাৰৰ বয়স আছিলে 88 বছৰ। 12 মে অৰ্থাৎ আজিৰ দিনটোত ছাৰৰ মৃত্যু বাৰ্ষিকী ছাৰলৈ শ্ৰদ্ধা জনাই ছাৰৰ দ্বাৰা ৰচিত স্বাস্থ্য নামৰ কিতাপখনৰ এটা অধ্যায় মই পঢ়িবলৈ বুলি লৈছোঁ আৰু কিবা যদি ভুল হয় আপোনালোকে ক্ষমা কৰিব। স্বাস্থ্যৰ নিচা। স্বাস্থ্যৰ বিষয়ে লিখিবলৈ বা আনক উপদেশ দিবলৈ মোৰ কোনো যোগ্যতা আৰু অধিকাৰ নাই, কিন্তু অলিভাৰ ছেক্স নামৰ এজন পণ্ডিতৰ এষাৰ কথাই স্বাস্থ্যৰ বিষয়ে লিখিবলৈ মোক সাহস দিছে। তেওঁ কৈছে, কিংশ্বিপ ইজ হিলিং, উই আৰ ফিজিচিয়ান টু ইচ আদাৰ। মানুহৰ পৰস্পৰৰ প্ৰতি আত্মীয়তাৰ অনুভূতি এটা নিৰাময়কাৰী শক্তি। আমি সকলো মানুহেই ইজনে সিজনৰ চিকিৎসক হ'ব পাৰোঁ। আমি কিবা সমস্যাৰ সন্মুখীন হ'লে আত্মীয় স্বজনৰ লগত কথা পাতি নিজৰ চিন্তাৰ ভাৰ পতালওঁ। অনেক সময়ত তেনেকৈ কথা পাতি আমি সমস্যাৰ সমাধান বিচাৰি পাওঁ। আচলতে মানুহে গোটেই জীৱন ধৰি যিটো কাম আটাইতকৈ বেছিকৈ কৰে সেইটো হ'ল কথা পতা, অৰ্থাৎ পৰস্পৰৰ লগত ভাৱ আৰু অভিজ্ঞতা বিনিময় কৰা। স্বাস্থ্যৰ বিষয়েও আমি পৰস্পৰৰ লগত নিজৰ নিজৰ ভাৱ আৰু অভিজ্ঞতা বিনিময় কৰি নানা প্ৰকাৰে উপকৃত হ'ব পাৰোঁ। মই আপোনালোকৰ লগত মোৰ স্বাস্থ্য সম্পৰ্কীয় চিন্তা আৰু অভিজ্ঞতা বিনিময় কৰিব খোজো। যিবোৰ ঠাইত পানী উভৈনদী বা উভৈনদী নহ'লেও খোৱা পানীৰ অভাৱ কেতিয়াও অনুভূত নহয়, সেইবোৰ ঠাইত বাস কৰা মানুহে পানীৰ প্ৰকৃত মূল্য কেতিয়াও বুজি নাপায়। তেওঁলোকৰ কাৰণে পানী এটা অতি সহজলভ্য সাধাৰণ বস্তু, কিন্তু যেতিয়া একেলেঠাৰিয়ে কেইবাদিনো ধৰি পানী খাবলৈ নাপাই মানুহৰ অন্তঃকণ্ঠ শুকাই যায় আৰু মৰো মৰো অৱস্থা হয়, তেতিয়া পৃথিৱীৰ সমস্ত ধন ঐশ্বৰ্য তেওঁৰ চকুত তুচ্ছ হৈ যায়। তেওঁৰ কাৰণে পৰম কাম্য হৈ পৰে মাত্ৰ একাজলি পানী। স্বাস্থ্যৰ বিষয়েও সেই একেটা কথাকে ক'ব পাৰি। স্বাস্থ্যৰ প্ৰকৃত মূল্য বুজি পায় কেৱল সেইবোৰ মানুহে, যিবোৰ মানুহে বহুদিন ৰোগশয্যাত পৰি থাকি বা স্বাস্থ্যহীন অৰ্ধমৃত জীৱন যাপন কৰি জীয়াই থকাৰ সকলো আনন্দ হেৰুৱাই পেলাইছে। স্বাস্থ্য যে কেনেকুৱা এটা উগ্ৰ নিচা, পৃথিৱীৰ আন কোনো নিচাৰ লগত তাৰ তুলনা নহয়। সেই কথা বুজি পাই কেৱল বহুদিন ৰোগাক্ৰান্ত হৈ থাকি আৰোগ্য লাভ কৰা মানুহে বা হেৰুৱা স্বাস্থ্য ঘূৰাই পোৱা মানুহে। স্বাস্থ্যৰ নিচাৰ লগত মোৰ পৰিচয় হোৱাৰ প্ৰথম দিনটোৰ কথা মই আজিও পাহৰিব পৰা নাই আৰু কেতিয়াও পাহৰিব নোৱাৰিম। মোৰ ল'ৰাকালত ঢকুৱাখানাত মেলেৰিয়া প্ৰকোপ খুব বেছি আছিল। 3 বছৰমান বয়সতে মোক মেলেৰিয়াই ধৰিছিল আৰু প্ৰতি বছৰে গ্ৰীষ্ম বৰ্ষাৰ বেছিভাগ সময় মই মেলেৰিয়াত বেহুচ হৈ বিচনাত পৰি থাকিব লগা হৈছিল। মোৰ সমনীয়া ল'ৰাবোৰে স্কুললৈ গৈছিল, ফুটবল খেলিছিল, নৈত সাঁতুৰিছিল, হাবিয়ে বননিয়ে আম কঁঠাল জামু খাই আনন্দত মতলীয়া হৈ ঘূৰি ফুৰিছিল। মই এই সকলোবোৰ আনন্দৰ পৰা বঞ্চিত হৈ বিচনাত আধামৰা হৈ পৰি থাকিছিলোঁ। এটা সময়ত মই মেলেৰিয়া কৰালগ্ৰামৰ পৰা মুক্তি পাইছিলোঁ, অন্ততঃ কেইমাহমানৰ কাৰণে। বহুদিনৰ মূৰত বিচনাৰ পৰা উঠি আহি মই যেতিয়া ঘৰৰ পিৰালিত বহি পৃথিৱীখনৰ চৌদিশে চকু ফুৰাই চাইছিলোঁ, সেই মুহূৰ্তটোৰ অভিজ্ঞতা বৰ্ণনা কৰি মই হাউদৰ পুতেকে নাও মেলি যায় নামৰ আত্মজীৱনীমূলক উপন্যাস এখনত লিখিছিলোঁ। লাহে লাহে সি আৰোগ্য হৈ আহিল আৰু এদিন আবেলি পৰত মাকে তাক নৰিয়া পাতিৰ পৰা তুলি আনি হাতত ধৰি ধৰি বাহিৰলৈ উলিয়াই আনিলে। পিৰালিত তাৰ কাৰণে চকী এখন পাৰি থোৱা আছিল। তাতে বহি সি সদ্যোজাত শিশুৰ দৰে চকু দুটা মেলি পৃথিৱীখনলৈ চাই পঠিয়ালে। প্ৰথমেই তাৰ চকু গ'ল খোলাটোৰ সিপাৰৰ বাঢ়নীখনলৈ। ঘন সেউজীয়া বাঁহ পাতবোৰৰ ওপৰত আবেলিৰ সোণালী ৰ'দ জলমলাত ধৰিছে। কি সুন্দৰ! বাপুকণে মনে মনে ক'লে। ভঁৰালৰ আগৰ চালিখনত এজোপা কোমোৰা বগাইছে। 3টা কোমোৰা বুঢ়া হৈ বগা হ'ব ধৰিছে। কি সুন্দৰ! চোতালত কেইটামান ঘনচিৰিকা আৰু শালিকাই জঁপিয়াই ফুৰিছে। কি সুন্দৰ! আলিবাটেদি মানুহে অহা যোৱা কৰিছে। কোনোবা গৈছে উজনিলৈ, কোনোবা ভাটিলৈ। কি সুন্দৰ! ৰত্ন দদাইদেউহঁতৰ ঘৰৰ ঢাপত এজোপা জলকীয়া গছ পকা জলকীয়াৰ ভৰত দু খাই পৰিছে আৰু মাৰ যাব খোজা বেলিটোৰ শেষ একাজলি ৰঙা পোখৰ ৰঙা জলকীয়াবোৰৰ মূৰত
আচাৰ খাই পৰিছে। কি সুন্দৰ, কি সুন্দৰ, কি সুন্দৰ। আনন্দৰ ৰাগীত বাপুকণ পাগল হৈ পৰিল। মৃত্যুৰ ৰাজ্যৰ পৰা পৃথিৱীলৈ ঘূৰি আহিহে সি আৱিষ্কাৰ কৰিলে, এই পৃথিৱীখন কি অপৰূপ সুন্দৰ। ইয়াৰ প্ৰতিটো ধূলিকণা, প্ৰতিটো পোহৰকণা, প্ৰতিশিলা হৰাপাত, প্ৰতিটো পশু পক্ষী, প্ৰতিটো মানুহ, সকলোৱে কি আশ্চৰ্যভাৱে, অসামান্যভাৱে সুন্দৰ। সীমাহীন প্ৰেম আৰু কৃতজ্ঞতাৰে বাপুকণে পূবৰ পৰা পশ্চিমলৈ, আকাশৰ পৰা পৃথিৱীলৈ, অস্তমিত সূৰ্যটোৰ পৰা ঘৰৰ ঢাপৰ জলকীয়া গছ কেইজোপালৈ ঘূৰি ঘূৰি চাবলৈ ধৰিলে, আৰু এটা সময়ত তাৰ ৰোগ ক্লান্ত চকু দুটা আনন্দৰ চকুপানীৰে উপচি পৰিল। মোৰ মতে পৰিকল্পিতভাৱে স্বাস্থ্য গঠনৰ সাধনা বা স্বাস্থ্য ৰক্ষাৰ সাধনা কৰাৰ প্ৰথম পদক্ষেপটো হ'ল সুস্বাস্থ্যৰ জুতি লোৱা। মানুহ মদ, ভাং, চিগাৰেট আদি ৰাগিয়াল বস্তুৰ প্ৰতি এবাৰ আসক্ত হলে সহজেই সেই নিচা ত্যাগ কৰিব নোৱাৰে। স্বাস্থ্যৰ নিচাই যাক এবাৰ ধৰিছে, তেনে মানুহেও সেই নিচাৰ পৰা কেতিয়াও নিস্তাৰ পাব নোৱাৰে। একমাত্ৰ পাৰ্থক্যটো হ'ল এই যে ৰাগিয়াল বস্তুৰ নিচা ধ্বংসকাৰী, কিন্তু স্বাস্থ্যৰ নিচা জীৱনৰ তীব্ৰতম আনন্দৰ উৎস, জীৱনৰ মহোৎসৱৰ প্ৰৱেশ পত্ৰ। ৰোগৰ প্ৰতিকাৰ বা নিৰাময় এটা নেতিবাচক কথা, স্বাস্থ্যৰ সাধনা হ'ল ইতিবাচক কথা। গতিকে আহক আমি সকলোৱে আলস্যৰ নিচা, ৰাগিয়াল বস্তুৰ নিচা, কু অভ্যাসৰ নিচা, নৰাশ্য আৰু অবদাসৰ নিচা ত্যাগ কৰি একমাত্ৰ স্বাস্থ্যৰ নিচাত মতলীয়া হবলৈ চেষ্টা কৰোঁ। স্বাস্থ্যৰ নিচাৰ অধ্যায়টো মোৰ পঢ়ি শেষ হৈছে। পুনৰবাৰ মই হোমেন বৰগোহাঁই ছাৰলৈ শ্ৰদ্ধা জনাইছোঁ, আৰু আজি পাঠ কৰাত আপোনালোকৰ কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি, আৰু ছাৰৰ প্ৰতি কৃতজ্ঞতা জনাবলৈ যদি ইচ্ছা কৰে তেন্তে এটা মন্তব্য আগবঢ়াব বুলি মই আশা কৰিছোঁ। আৰু এইখন কিতাপৰে বেলেগ এটা অধ্যায়ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।